বিহালীটো প্ৰতিকূল বতৰে মিলান পেলাব নোৱাৰিলে গৰু বিহুৰ উঠা। ব্ৰহ্মপুত্ৰ নদীৰ পাৰত ৰাংচালি পাখিয়ে উলমালহেৰে পালন কৰিলে গৰু বিহু। আজিৰে পৰা অসমীয়া হিয়াৰ আমুঠু জাতিৰ দাপোনস্বৰূপ ৰঙালী বিহু। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ চুকে কোণে সকলোতে ৰঙালী উঠা। আজিৰ বিহুৰ প্ৰথম দিন অৰ্থাৎ আজি গৰু বিহু। কৃষিজীৱী অসমীয়া হাতাম পুৰুষীয়া পৰম্পৰা ৰক্ষা কৰি আজি সৰ্বত্ৰে পালন কৰিছে গৰু বিহু। গৰু বিহু উপলক্ষে বিহালী ৰাংচালি পুৱাৰে পৰা উখল মাখল পৰিৱেশ। প্ৰতিকূল বতৰৰ মাজতে ৰাংচালি অঞ্চলৰ কৃষকসকলে পুৱাতে ওচৰৰ ব্ৰহ্মপুত্ৰ নৈৰ পাৰত সমূহীয়াকৈ পালন কৰিছে গৰু বিহু। গৰু বিহু উপলক্ষে বিহালী ৰাংচালি গাঁৱৰ কৃষকসকলে গোহালিৰ লখিমী গৰুকেইটাক মাহ হালধিৰে নোৱাই ধুৱাই বস্তুভাৱে মংগল তথা সুস্বাস্থ্য কামনা কৰিছে। গৰু বিহুত গৰুক গা ধোৱাৰ লগতে জুৰিছে বিহুৰ বিহুনাম। গৰুক মাহ হালধি সানি ফুলৰ মালা পিন্ধাই দীঘলতি মাখিয়তী পাতেৰে গৰুৰ গাত খুৱাই গৰু বিহু পালন কৰিছে। পৰ্বতে পৰ্বতে খুন্তৰা দৈ খালো জৰা টেঙা, খুন্তৰা দৈ খালো জৰা টেঙা, খুন্তৰা দৈ ইটো নহয় বহাগ এটি মাহ অসমীয়া জাতিৰ ই আয়ুৰেখা গণজীৱনৰ সাহ। গৰু বিহুৰ আজি পবিত্ৰখনত সমূহ অসমবাসী ৰাইজক মই ৰঙালী বিহুৰ ওলগ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। চাওক, আজি 2 বছৰ কৰোণা অতিমাৰীৰ কাৰণে আমি বিহু উখল মাখল পৰিৱেশে আমি উদযাপন কৰিব পৰা নাছিলোঁ। এইবাৰ পৰিৱেশ সুস্থিৰ হৈ আহিছে, সেইহেতুকে আমি বিহু পাতিবৰ কাৰণে আগবাঢ়িছোঁ। সকলোৱে মই আশা কৰোঁ এইবাৰ সকলোৱে উখল মাখলেৰে আনন্দৰে সমূহ অসমবাসী ৰাইজে যাতে উখল মাখলেৰে বিহু উদযাপন কৰিব। আজি গৰু বিহুৰ দিনা আমি আমাৰ ঘৰৰ কাষতে থকা ব্ৰহ্মপুত্ৰ গৰু আনি গৰুক গা ধুৱাইছোঁ। লাও খা বেঙেনা খা বছৰ বছৰ বাঢ়ি যা আজি বুলি কৈ আমি গৰুক গা ধুৱাইছোঁ। লগতে আমি সমূহ ৰাইজে আমি গৰুক গা ধোৱাৰ লগতে আমি নিজেও গা ধুইছোঁ আজি। বিহালীৰ পৰা ভূপেন বৰা প্ৰতিবেদন, এনি পাব্লিক নিউজ।